Hello, my dear friends. মই জিতু ভাগৱতী আপোনালোক আটাইকে ওয়েলকাম জনাইছো মোৰ ইউটিউব চেনেললৈ। তো বন্ধু-বান্ধৱীসকল এতিয়ালৈকে যদি আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই, প্লিজ সাবস্ক্ৰাইব কৰি লওক আৰু কাষতে থকা বেল আইকনটো বজাই দিয়ক যাতে প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশন আপুনি প্ৰথমে পায়। বন্ধু-বান্ধৱীসকল আহকচোন আজি আমি অকণো পলম নকৰি একদম সময় নষ্ট নকৰি আজিৰ মূল আলোচনালৈ আহিছোঁ আৰু আজি যেটো আলোচনাৰ বিষয় হেতু হৈছে আপোনালোক যদি নেটৱৰ্ক ইন্ডাস্ট্রিত সাকসেস হ'ব লগা হয় তেতিয়াহলে আৰ কিউব আপুনি বুজিব লাগিব। এতিয়া আৰ কিউব কি হয়? আৰ মিন্স ৰাইট মানে শুদ্ধ। আপুনি নেটৱৰ্ক ইন্ডাস্ট্রিত যিকোনো এজন প্ৰস্পেক্টৰ লগত যেতিয়া কথা পাতিব নহয় তেতিয়া আপুনি তিনিটা জাগাত শুদ্ধতা অৱলম্বন কৰিব লাগিব, তেতিয়াহলে আপোনাৰ ক্লোজিং 110% হ'ব। তো কি হয়? আৰ মিন্স ৰাইট এণ্ড 3 মানে তিনিটা জাগাত আমি শুদ্ধতা অৱলম্বন কৰিব লাগে আৰু সেই পইণ্ট কেইটা হৈছে ৰাইট কন্টেক্ট, ৰাইট টাইম, right place and approach. আকৌ এবাৰ ৰিপিট কৰিছোঁ, প্ৰয়োজন বোধ কৰি যদি লিখি লওক, right contact, right time, right place and approach. এই তিনিটা জাগাত যদি গুৰুত্ব দিয়ে তেতিয়াহলে আপুনি সাকসেস হ'ব পাৰিব। তো আহকচোন ৰাইট কন্টেক্ট নো কি? তো চাওক আজিৰ সময়ত প্ৰতিজন মানুহেই ব্যস্ত। তো এই ব্যস্ততাৰ মাজত যিকোনো এজন প্ৰস্পেক্টৰ লগত যদি আপুনি বাই ফোন হওক বা এনে ফিজিক্যালি লগ কৰি যদি তেওঁৰ লগত কথা পাতে, তেওঁৰ পৰা অকণমান সময় বিচাৰে, তেতিয়া হলে সেই মানুহজনে আপোনাক ধৰি লওক সময় দি দিলে, সাপোজ 9টা বজাত টাইম দিছে, তো আপুনি প্ৰপাৰলি 9টা বজাত তেওঁৰ ঘৰ এটেন্ড হোৱাকৈ আপুনি ৰেডি হোৱাৰ প্ৰয়োজন আছে। আৰু যদি এইটো কৰে তেতিয়াহলে এক নম্বৰ যেটো পইণ্ট কৈছে ৰাইট কন্টেক্ট, এইটো আছিলে ৰাইট কন্টেক্ট। তো বন্ধু বান্ধৱীসকল কথাটো হ'ল চাওক আমাৰ বহুত ক্ষেত্ৰত দেখা যায় নতুন নতুনকৈ ইন্ডাস্ট্ৰিৰ লগত জড়িত হৈছে, ফুললি এক্সাইটমেণ্টত আছে আৰু এক্সাইটমেণ্টত থাকি তেওঁলোকে নতুন প্ৰস্পেক্ট বিচাৰি থাকে আৰু প্ৰস্পেক্ট বিচাৰি কেতিয়াবা তেওঁলোকে ৰাস্তাই ঘাটেও কি বহুত প্ৰস্পেক্টৰ লগত কথা পতা আমি দেখা পাওঁ। আৰু এই ধৰণে যদি আপোনালোকে ৰাস্তাই ঘাটে নিজৰ বিজনেছ প্ল্যান কোনো ব্যক্তিৰ লগত আপোনালোকে ডিসকাশন কৰে তেতিয়াহলে কিন্তু সেই প্ল্যান কেতিয়াও সাকসেস নহয়। গতিকে চাওক নেটৱৰ্ক ইন্ডাস্ট্ৰি এটা হৈছে কৰৰটকীয়া ইন্ডাস্ট্ৰি। কৰৰটকীয়া ইন্ডাস্ট্ৰিটো সম্পৰ্কে আপুনি যদি ৰাস্তাই ঘাটে কথা পাতে কেতিয়াও এইটোত আপুনি সফল হ'ব নোৱাৰে। তো সফল হ'বলৈ হলে আপুনি আপোনাৰ যেটো ফাৰ্স্ট পইণ্ট ৰাইট কন্টেক্ট, তো ৰাইট কন্টেক্ট কৰি লোৱাৰ প্ৰয়োজন আছে। আপুনি নতুনকৈ ইন্ডাস্ট্ৰিটোৰ লগত জড়িত হোৱাৰ লগে লগে মোৰ এডভাইস যে আপুনি কেতিয়াও অকলে প্ৰস্পেক্টৰ লগত কথা পাতিবলৈ নাযাব। ঠিক আছে আপুনি বুজিছে, আপুনি গোটেইখিনি কথা বুজিছে, মই ধৰি ললো, বাট আপুনি বুজিছে, বাট আপুনি বুজা কথাখিনি সেই ধৰণে আপোনাৰ প্ৰস্পেক্টজনক আপুনি বুজাই দিয়াত নিশ্চয় কিছু হলেও খেলি মেলি বা অসুবিধা হোৱাৰ চান্স থাকে। গতিকে প্ৰথম অৱস্থাত সম্পূৰ্ণ ধৰক 15টা দিন 20টা দিন বা এটা মাহ আপুনি অন্তত এজন আপলাইন আপুনি লগত লওক আৰু সেই আপলাইনজনক লগত লৈ আপুনি আপোনাৰ প্ৰস্পেক্টৰ ওচৰত যাওক। ঠিক আছে? তো প্ৰথম পইণ্ট ধৰক কি আছিল ৰাইট কন্টেক্ট, অৰ্থাৎ কি ধৰণেনো মানুহজনক যোগাযোগ কৰিম। তো আজিৰ তাৰিখত ধৰক মেক্সিমাম ধৰক মানে কি মোবাইলেৰে আমি যোগাযোগ কৰোঁ মানুহৰ ওচৰত। তো যিকোনো এজন প্ৰস্পেক্ট যেতিয়া আপুনি মেইন লিষ্টখনৰ পৰা আপুনি উলিয়াই ল'লে যে ইয়েছ এইজন প্ৰস্পেক্টক লগ কৰাৰ প্ৰয়োজন আছে, তো এই প্ৰস্পেক্টজনক লগ কেনেকৈ পাব? তাৰ কাৰণে তেওঁৰ পৰা এপইণ্টমেণ্ট লোৱাৰ নিশ্চয় প্ৰয়োজন আছে আৰু এপইণ্টমেণ্টটো সঠিক ধৰণে লওক থ্ৰু ৰাইট কণ্টেক্ট। মানুহজনক কল কৰক, আপুনি কওক যে এটা বিশেষ ধৰণৰ আলোচনা আপোনাৰ লগত আছে আৰু এই আলোচনাটো কৰিবলৈ মই আপোনাক লগ কৰিব বিচাৰোঁ, প্লিজ মোক এটা এপইণ্টমেণ্ট দিব নেকি? তো মানুহজনে নিশ্চয় ভাবিব যে এওৰাৰো আজি কি এনেকুৱা কাম ওলাল যে এই ধৰণে ইমান চিৰিয়াছলি তেওঁ মোক কৈছে। নিশ্চয় মানুহজনে ভাবিব আৰু আপোনাক নিশ্চয় সময় অকণমান দিব। আৰু সেই সময়ত আৰু এই যে সময়টো মানুহজনৰ পৰা আপুনি ল'লে, তো ইয়াক কোৱা হয় এটা সঠিক মানে কি যোগাযোগ, সঠিক যোগাযোগ। কিন্তু ইয়াত বহুতে আমাৰ ভুল এটা কৰি দিয়ে। মানুহজনে সুধিলে কি কাম, এনেকুৱা কি চিৰিয়াছ কাম আছে যে তুমি মোক লগ কৰি আলোচনা কৰিব মানে বিচাৰিছা, অকণমান ফোনতে কোৱাছো। তেতিয়া আমাৰ বহুতে কি ফোনতেই বিজনেছ গোৱা ষ্টাৰ্ট কৰি দিয়ে। তেতিয়া ৰিজাল্টটো কি পায়? তেতিয়া ৰিজাল্টটো এনেকৈ আহে তুমি বেলেগ কামত মোৰ ওচৰত আহা, বাট এইবিলাক বিজনেছ লৈ মোৰ ওচৰত কেতিয়াও নাহিবা। ঘটিছে নিশ্চয় আপোনালোকৰ লগত, ঘটিবই স্বাভাৱিক, কাৰণ নেটৱৰ্ক ইণ্ডাষ্ট্ৰিত ছিষ্টেমে কাম কৰে, নেটৱৰ্কত আপোনাৰ ফৰ্মুলাই কাম নিদিয়ে। তো প্ৰথম পইণ্টটো আপোনালোকে গুৰুত্ব দিয়ক, যিকোনো প্ৰস্পেক্টৰ লগত বাই ফোনকৈ যেতিয়া আপোনাৰ যোগাযোগ হয় তেতিয়া কেতিয়াও আপুনি আপোনাৰ উদ্দেশ্যটো প্ৰকাশ নকৰিব বা ফোনতে আপুনি মহাভাৰতখন গাই নিদিব। ঠিক আছে? তো 2 নম্বৰ পইণ্টটোৰ পিনে আহোঁ। কি কৈছিলে? ৰাইট আটাইতকৈ ইম্পৰ্টেণ্ট হয়। ৰাইট টাইম কি হয়? মানুহজনে বা মানুহজনৰ পৰা আপুনি টাইম লৈছিলে বা এপইণ্টমেণ্ট লৈছিলে ৰাতিপুৱা 9টা বজাত, তো আপুনি গৈ পেলাই মানুহজনৰ ঘৰ 9:30 বজাত,
তো সেইটো কেতিয়াও ৰাইট মানে কি ধৰক টাইম কোৱা নহয় ৰাইট টাইম মিনছ ৰাইট টাইম প্ৰপাৰলি একেবাৰে টাইমত আপুনি এটেণ্ড হওক পাৰিলে 5 মিনিট এডভান্স তেওঁৰ ওচৰত আপুনি যাওক এইটোক কোৱা হৈছে ৰাইট টাইম ফ'ল' কৰা অৰ্থাৎ প্ৰথম পইণ্টটো আছিলে শুদ্ধ যোগাযোগ আৰু সঠিক সময় 2 নম্বৰ পইণ্ট আছিলে সঠিক সময়ত আপুনি আপোনাৰ প্ৰস্পেক্টৰ ওচৰলৈ যাওক আৰু লগত কোন যাব আপোনাৰতো আপলাইন যাব আপলাইন ৰেডি আছে আপোনাৰ লগত যোৱাৰ কাৰণে গতিকে লগত আপোনাৰ আপলাইন গৈছে হয়নে সম্পূৰ্ণ টাইমত আপুনি মানুহজনৰ ঘৰ যাওক আৰু এতিয়া হওক 3 নম্বৰ পইণ্টটো কি আছিলে ৰাইট প্লেচ এণ্ড এপ্ৰ'চ আটাইতকৈ ইম্পৰ্টেণ্ট পইণ্ট মই এটা উদাহৰণ এটা এক্সাম্পল লওঁ যদি বুজাত সুবিধা হ'ব আপোনালোকৰ প্ৰথম পইণ্টটো আমি ঠিকে আছে বুজি পালোঁ যে যোগাযোগ এনেকৈ কৰিবলৈ কৰি দিলোঁ হা সময়ত যাব লাগে আপুনি সময়টো গৈছে 3 নম্বৰ পইণ্টত যদি অকণমান খেলি মেলি কৰে তেতিয়াও আপুনি ফেইলিয়ৰ হোৱাৰ মেক্সিমাম চান্স আছে তো আটাইতকৈ ইম্পৰ্টেণ্ট 3টা পইণ্ট এটাও নহয় 3টা পইণ্ট সমানেই ইম্পৰ্টেণ্ট হয় কি আছিলে ৰাইট প্লেচ এণ্ড এপ্ৰ'চ এইটো কি হয় তো ৰাইট প্লেচ মানে গৈ পালে টাইমত ঠিক আছে দেখিলে মানুহজনে কিবা এটা ব্যস্ত হৈ আছে বা আন দুজন ব্যক্তিৰ লগত কিবা এটা ডিছকাশ্যন কৰি আছে আপুনি গৈ পাইছে যোৱাৰ লগতো মাতিব আহা আহা কি কাম আছিল কোৱাচোন মই চিন্তা কৰি আছোঁ তেনেকুৱা পৰিৱেশত আপুনি আপোনাৰ প্ৰস্পেক্টৰ লগত বিজনেছ ডিছকাশ্যন নকৰিব ঠিক আছে কিয় নকৰিব কাৰণ এই যে তেওঁ দুজন মানুহৰ লগত কিবা কথা পাতি আছে তাত হয়তো কোনো বেলেগ নেটৱৰ্কাৰো থাকিব পাৰে যিটো আপোনাৰ বিজনেছত ক্ষতি হ'ব পাৰে হয়নে নহয় জনাব কমেণ্ট বক্সত হা দ্বিতীয় কথা তেওঁ হয়তো কিবা এটা বেলেগ বিষয়ক বা সিৰিয়াছ মেটাৰ এটা ডিছকাশ্যন কৰি আছে আপুনি সেই মুহূৰ্তত নেটৱৰ্ক ইণ্ডাষ্ট্ৰী সম্পৰ্কে কোৱাৰ লগে লগে হয়তো মূৰত নোসোমাব হয়নে নহয় কাৰণ 95% মানুহ আজিৰ ডেটৰ সমাজত নিগেটিভ গতিকে ইয়াত 4জন বা 3জন মানুহে কিবা এটা টপিক আলোচনা কৰিছে তাত গৈ আপুনি যদি ডিছকাশ্যন ষ্টাৰ্ট কৰি দিয়ে তেতিয়া ছাকচেছ কেতিয়াও নহয় চ' গতিকে আপুনি এটা কাম কৰক পৰিৱেশটো আপুনি শুদ্ধ কৰি লোৱাৰ প্ৰয়োজন আছে চ' মানুহজনক উদ্দেশ্যে কওক যে দাদা খুৰা যি কয় যে আপুনি যেহেতু ব্যস্ত কিবা এটা টপিকত আলোচনা কৰি আছে তো ঠিক আছে আপোনালোকৰ আলোচনাটো শেষ কৰি লওক আলোচনা শেষ কৰাৰ লগে লগে আমি আমাৰ আলোচনা আৰম্ভ কৰিম হয়নে তো তেতিয়া নিশ্চয় বহি থকা মানুহকেইজনে বুজি পাব যে নিশ্চয় কিবা এটা অতি গুৰুত্বপূৰ্ণ আলোচনা আছে য'ত আমি থাকিলে তেওঁলোকে আলোচনা কৰাত সুবিধা পাইছে হয়নে নহয় গতিকে তেওঁলোকে নিশ্চয় ঠাই এৰিব আৰু সুন্দৰকৈ তেওঁলোক আঁতৰি যোৱাৰ লগে লগে আপোনাৰ প্ৰস্পেক্টৰ লগত আপোনাৰ ছিনিয়ৰক লগ কৰাই দিয়ক চিনাকি কৰাই দিয়ক তাতো এটা কথা আছে আপুনি ৰাইট প্লেচ কৰি দিলে বুজিলে ৰাইট প্লেচ হৈ গ'ল এতিয়া আছে এপ্ৰ'চ মানে চিনাকি পৰ্ব লগত কোন গৈছে আপলাইন তো মই আগৰ এটা ভিডিঅ'ত কৈছোঁ আপলাইন বা গুৰু কি হয় গুৰু আপোনাতকৈ বয়সত সৰু হ'ব পাৰে বাট গুৰু অলৱেজ গুৰু ছিনিয়ৰ অলৱেজ ছিনিয়ৰ হয়নে নহয় তো আপোনাতকৈ সৰু হ'ব পাৰে আপোনাৰ ভাইটি হ'ব পাৰে হা এডুকেশ্যনতো আপোনাতকৈ কম হ'ব পাৰে বাট যিহেতু আপোনাৰ এই প্লেটফৰ্মত আপোনাৰ আপলাইন হয় তো আপলাইনক আপুনি সম্পূৰ্ণ ৰেছপেক্ট দিয়াৰ প্ৰয়োজন আছে সেই জেগাটোত তো আপুনি পাৰিলে নিজৰ আসনৰ পৰা অকণমান থিয় হয় আপোনাৰ আপলাইনক এই প্ৰস্পেক্টৰ লগত চিনাকি কৰাই দিয়ক কিন্তু চিনাকি কৰাই দিয়াটো দুটা কথা আছে আমাৰ বহুতে কি কৰে আপলাইনক চিনাকি কৰাই দিয়ে যে ছাৰ এখেত মোৰ মামা ঠিক তেনেকুৱা নহয় মাই ডিয়াৰ ফ্ৰেণ্ডছ ইম্পৰ্টেঞ্চ ক'ত দিম আমি ইম্পৰ্টেঞ্চ দিয়ক আপলাইনৰ ওপৰত আপলাইনজন সেই বিশেষ ব্যক্তি সেই মুহূৰ্তত এইজনটো প্ৰস্পেক্ট হয় তো গতিকে আপলাইনক আপুনি প্ৰথমে চিনাকি কৰাই দিয়ক এক্সাম্পল দিছোঁ ছাপ'জ আপুনি আপোনাৰ খুৰাৰ ওচৰত গৈছে মামাৰ ওচৰত গৈছে যে মামা কথাটো হ'ল মই এটা সাংঘাতিক ধৰণৰ এটা বিজনেছ কৰি আছোঁ এটা ইণ্ডাষ্ট্ৰীৰ লগত জড়িত হৈ আছোঁ এটা ৱেলনেছ ইণ্ডাষ্ট্ৰীৰ লগত এটা নেটৱৰ্ক ইণ্ডাষ্ট্ৰীৰ লগত মই জড়িত হৈ আছোঁ যিটো ইণ্ডাষ্ট্ৰীত কাম কৰি নেকি আজি মই খুবেই মানে কি ছেটিছফাই মই বহুত আনন্দিত এই প্লেটফৰ্মটোত কাম কৰি কিয়নো মই ইণ্ডাষ্ট্ৰীটোত কাম কৰাৰ লগে লগে মইতো 2 পইচা ইনকাম কৰিছোঁ লগতে আন 10জনকো এটা ইনকাম অপৰচুনিটি দিব পাৰিছোঁ আৰু মই এই মানে অপৰচুনিটি পোৱাৰ সৌভাগ্য হৈছিলে একমাত্ৰ আজি মোৰ লগত অহা এই বিশেষ ব্যক্তিজন মোৰ আপলাইন মোৰ গুৰু মিষ্টাৰ ডট কৈ দিয়ক ইডিফাই কৰক ছিনিয়ৰক সেই জেগাটো তো আপলাইনক চিনাকি কৰাই দিয়াৰ লগে লগে নিশ্চয় আপোনাৰ মামায়ো সেই জেগাটোত আপলাইনক ৰেছপেক্ট দিব হয়নে নহয় তো এই কামটো যদি এই 3টা জেগাত যদি আপুনি শুদ্ধতা অৱলম্বন কৰিব পাৰে বাকী চিনাকি যেতিয়া হৈ গ'ল নহয় আপলাইনৰ বাকী আৰু আপুনি বিন্দাছ বহি থাকক কিন্তু এটা কথা মই আকৌ কওঁ আপলাইনে যেতিয়া আপোনাৰ প্ৰস্পেক্টৰ লগত আপোনাৰ মামাৰ লগত কথা পাতি থাকে সেই মুহূৰ্তত আপুনি কেতিয়াও সেই ঠাইৰ পৰা উঠি নাযাব আপুনি সম্পূৰ্ণ ৰেছপেক্ট সহকাৰে ছিনিয়ৰৰ কথাখিনি একান্ত বাধ্য ছাত্ৰৰ দৰে সুন্দৰকৈ আপুনিও শুনক কাৰণ ইণ্ডাষ্ট্ৰীটো কি লাৰ্ণিং ইণ্ডাষ্ট্ৰী হয়নে নহয় হা শিকিব লাগিব নে নালাগে আপুনি ক'ত শিকিব ছিনিয়ৰে কি ধৰণেনো প্ৰস্পেক্টৰ লগত কথা পাতিছে ছিনিয়ৰেনো কি ধৰণে ক্লজিং উঠাইছে সেইটো বুজাৰ কাৰণে আপুনি সম্পূৰ্ণ ছাবমিশ্যন কৰি সম্পূৰ্ণ গুৰুত্ব সহকাৰে গোটেই ক্লাছটো শুনি লওক
হা গতিকে এই ধৰণে শুনি শুনি যেতিয়া আপুনি শিকিব বুজিব তো লাহে লাহে আপুনিও তেনেকুৱা এটা জাগালৈ লেভেললৈ নিজক আপডেট কৰিব পাৰিব